Hello guys, আশা কৰোঁ আপোনালোকৰ ভালে আছে চাগে। ফাইনেলি আজি আমাৰ স্কুলত মানে কলেজত আজি প্ৰগ্ৰাম আছে আৰু আপোনালোকক মই দেখুৱাম। ফাইনেলি এতিয়া মই গৈ আছোঁ এতিয়া আৰু বিশেষকৈ এতিয়া মই গৈ আছোঁ আমাৰ তিনিআলি এতিয়া গৈ আছোঁ ইয়াৰে আপা আৰু এতিয়া মোৰ লগত আহি আছে আৰিফ ন ভালে আছে চাগে। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে আমাৰ ভাইটিয়ে সোনকালে আগুৱাই যায় দেই। হয় আৰু ফাইনেলি এতিয়া আমি আমাৰ nktv পালৰ পৰা আমাৰ প্ৰগ্ৰেম অনুষ্ঠিত হ'ব আৰু আপোনালোকক মই আজি দেখুৱাম আমাৰ কলেজত আজি প্ৰগ্ৰেমটো। বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ন। ফাইনেলি এতিয়া স্কুল পামহি আৰু এতিয়া স্কুল পাম আৰু স্কুল পাম আৰু আজি আপোনালোকক মই এতিয়া দেখুৱাম আমাৰ কমলাবাৰী পুলিচ থানাখন। এয়া পুলিচ থানা চাই থাকক আপোনালোকে স্কিপ নকৰাকৈ। আমাৰ কমলাবাৰী পুলিচ থানা হয়। ফাইনেলি এতিয়া স্কুল পাইছোঁহি আৰু স্কুল পাইছোঁহি এতিয়া আৰু এয়া আমাৰ ভাইটি চাওঁ আৰু এয়া আমাৰ স্কুলখন গৈ থাকা। এয়া আমাৰ স্কুল, এয়া আমাৰ স্কুল আহিছে আমাৰ লগৰ শ্ৰীমন্ত আৰু এতিয়া মই আপোনালোকক দেখুৱাম আমাৰ কলেজ মানে কলেজ টু স্কুল আপোনালোকক দেখুৱাম এতিয়া। এয়া আমাৰ স্কুল হয় এইটো আৰু আৰু 23 আৰু পৰা 24 বৰ্ষ মাজুলী আউনিয়াতি হেমচান্দৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এনেহ'লে এতিয়া আমি সোমাই গৈছোঁ আৰু সোমাই আহিছোঁ আমাৰ কলেজখনত। এয়া আমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুম আৰু এয়া ভাইচ প্ৰিন্সিপাল ছাৰৰ ৰুম। এতিয়া আমাৰ এই দেৱজিৎ দা হাই বুলি কৈ দিয়ক। দেৱজিৎ দা হাই বুলি কৈ দিয়ক। এনে আজি মনটো কেনেকুৱা লাগিছে দেৱজিৎ দা? একদম উৎফুল্লিত লাগিছে, ভাল লাগিছে ন? আজি এটা এনেকুৱা এটা অনুষ্ঠান হ'ব আৰু সেইটো কাৰণে একদম মনটো খুব ভাল লাগিছে। ভাল লাগিছে ন? আৰু এতিয়া গৈ আছোঁ আৰু আমাৰ সেয়া শিক্ষক জিৰণি কোঠা ৰুমলৈ যাওঁ ফাইনেলি এতিয়া ৰুমলৈ সোমাইছোঁ আমি ৰুমলৈ সোমাইছোঁ আৰু ক'ত আছে সীমান্ত হাই কৰি দিয়ক। হাই ন আৰু আমাৰ লগত ছোৱালী আছে আৰু আমাৰ পম্পী হাই লগত আছে ভণ্টিকেইজনী আৰু ভণ্টিকেইজনী এতিয়া নাচিব ইয়াৰ পাছত আৰু আপোনালোকক মই দেখুৱাম।
YouTuber.